আকাশত চৰাই পানীত মাছ ও জান তুমিয়ে মোৰ অনলি ক্ৰাশ বন্ধুসকল প্ৰথমতে ফুল ভিডিঅটো চাই লোৱা তাৰ পিছত হানি ৰিপ্লে কৰি আছো তো চলিয়ে শুরু करते हैं আকাশত চৰাই পানীত মাছ ও জান তুমিয়ে মোৰ অনলি ক্ৰাশ আকাশত চৰাই পানীত মাছ বাইদেউ তুমি কিয় নকৰা দাঁত কেতিয়া ব্ৰাছ মেলা পাকিটাৰ ব্ৰেকআপ হোৱাৰ পিছত আতে মানে ভাবে যে মোক এৰি কেনে বেলেগ আপাৰ লগত বিয়া হৈ গেছি পইচা চাই কেনে তো ময়ো লাইফত সাকসেস হম পইচা ইনকাম কৰিম কিন্তু সাইকো পাকিটা মান আছে জুনি নেকি ব্ৰেকআপৰ পিছত জিম জয়েন কৰে মানে হাতৰ বডি চাই কেনে আপি ঘুৰি আহিব ভাই বডি দূৰ হ'ব পইচা দূৰ যাব তাই কিয় ঘুৰি আহিব কাৰিয়াৰত ফোকাস কৰ আৰু জিম জয়েন কৰাৰ পিছত ভাই এটিটিউড ও মাই গড যেনবা হলিউডৰ কোনবা ষ্টাৰ আহি গেছি মানে অসমৰ নহয় কোনবা হলিউড চলিউডৰে হ'ব মানে জিম যোৱা লৰাই চাগে তোমাক পাত্তাই নিদিলে ন বন্ধুসকল জ্বলিছে তাই কাৰণ তাৰ বিহেভ যে হিজিৰা বৰ বেয়াকৈ ৰেজেক্ট কৰিলে চাগে তোমাৰ এক্সে এজনী যদি গেংষ্টাৰ আনজনীকে লাহপা ধৰা क्लिनिक प्लस शैम्पू लगाओ और तुम्हारा चुली को मजबूत बनाओ কোন মডাহি লৰাৰ কাৰণে কাজিয়া কৰি আছে ভন্টি লোকেল সাপ্ৰি আলটা প্ৰো ম্যাক্স লিজেন্ড Guardi শ্রমিক এই ওই দেখালা লগত প্রেম করা বন্ধ করক বন্ধ করক বন্ধ করক বন্ধ করক পরকিয়া প্রেম বন্ধ করক বন্ধ করক বন্ধ করক পরকিয়া প্রেম বন্ধ করক বন্ধ করক বন্ধ করক গুয়ারি শ্রমিক এই ওই দেখালা লগত প্রেম করা বন্ধ করক বন্ধ করক খুরি আপুনি ইনষ্টাগ্ৰাম ডিলাইট কৰক ডিলাইট কৰক ডিলাইট কৰক পরকিয়া প্রেম বন্ধ করক বন্ধ করক বন্ধ করক পরকিয়া প্রেম বন্ধ নিজৰ স্বামী কাৰ লগত আছে বিচাৰি আনক বিচাৰি আনক বিচাৰি আনক খুরি আপোনাৰ আন্দোলনে যাতে গোটেই অসমখন কপাই দিয়ে এই জুই জ্বলিছে জ্বলিব জ্বলিবই করক বন্ধ করক বন্ধ করক বন্ধ করক আপুনি ঘৰৰ কামেৰি ৰিল বনোৱা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক হিমন্তই মাতিছে বুলি হেই মিটিং মাই মাই হৈ পালে এতিয়া তোমাৰ হেই হিমন্তই মিঠাতেল আনি খুৱাইছে কালিলে মিঠাতেল নাই পৰখিলে ধূপ নাই এইবোৰ তোমাক কোনে খুৱাইছে কালিলে চাদিয়া মেখেলা নাই বুলি কবা বেবি কোন নাই বুলি কবা ব্লাউজ নাই বুলি কবা হিমন্তই বছেকৰ মত খাইনা এটা দিব সেইটোকে মানে লৈ তহঁতৰ ফুটনি মাইকি ভোৱা ফুটনি ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে মামাক টেক কৰা বছেকৰ মত খাইনা এটা দিব সেইটোকে মানে লৈ তহঁতৰ ফুটনি বাবা যা মই মদ খোৱা মানুহৰ লগত কথা নাপাতো দেই খুৰাৰ লগত মামাৰ কিবা পাৰ্সোনাল কাজিয়া আছে নেকি বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে তলত কমেন্ট বক্সত জনাব ধন্যবাদ